নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত প্ৰাগজ্যোতিষপুৰৰ অৰ্থাৎ প্ৰাচীন অসমৰ অতি পুৰণি মহাপ্ৰতাপী ৰজা নৰকাসুৰৰ বিষয়ে বিতংভাৱে আৰু সহজ সৰলভাৱে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। নৰকাসুৰৰ পিতৃ আছিল ভগৱান বিষ্ণু বা নাৰায়ণৰ অৱতাৰ বৰাহ আৰু মাতৃ আছিল বসুমতী অৰ্থাৎ ভূমি দেৱী। এতিয়া ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ বিষয়ে ক'বলৈ হ'লে আমি নৰকাসুৰৰ যুগৰ পৰা বহু যুগ আগলৈ উভতি যাব লাগিব। অতি প্ৰাচীন কালত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামৰ দুজন মহাপৰাক্ৰমী অসুৰ বা দৈত্যই ত্ৰিভুৱন অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতালত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। এই সন্ত্ৰাসৰ পৰা মুক্তি বিচাৰি দেৱতা, ঋষি, গন্ধৰ্ব, কিন্নৰ আৰু দেৱী বসুমতীয়ে ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিছিল। এই প্ৰাৰ্থনাত সন্তুষ্ট হৈ লগতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ প্ৰতি বিতুষ্ট হৈ ভগৱান বিষ্ণুৱে প্ৰথমতে বৰাহ অৱতাৰ ধাৰণ কৰিছিল আৰু হিৰণ্যাক্ষ নামৰ অসুৰজনক বধ কৰি পৃথিৱীক অৰ্থাৎ বসুমতীক কষ্টৰ পৰা মুক্তি দিছিল। আৰু পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৱে নৰসিংহ অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিছিল। হিৰণ্যকশিপুৰ ভক্ত পুত্ৰজনৰ নাম আছিল প্ৰহ্লাদ। আপোনালোকে নিশ্চয় প্ৰহ্লাদৰ কথা জানে। ভগৱান বৰাহে হিৰণ্যাক্ষক বধ কৰি বসুমতী অৰ্থাৎ ভূমিদেৱীক মুক্তি দিয়াৰ পাছত বসুমতী বৰাহৰ প্ৰতি সন্তুষ্ট হৈছিল, আকৃষ্ট হৈছিল, তেওঁৰ চৰণ সেৱা কৰিছিল আৰু এনেকৈ এদিন বৰাহ আৰু বসুমতীৰ মাজত বিবাহ সম্পন্ন হৈছিল। এই বিবাহৰ ফলশ্ৰুতিতেই বৰাহৰ ঔৰসত বসুমতীৰ গৰ্ভত নৰক নামৰ পুত্ৰৰ জন্ম হৈছিল। প্ৰাচীন বিভিন্ন পুৰাণ শাস্ত্ৰ আদিত এই নৰকৰ ওপৰত বিভিন্ন আখ্যান পোৱা যায়। এই নৰকাসুৰেই এটা সময়ত প্ৰাগজ্যোতিষপুৰত শাসন আৰম্ভ কৰিছিল। আৰু নৰকাসুৰে বহু বছৰ ধৰি প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল। প্ৰথম অৱস্থাত তেওঁ ধাৰ্মিক আৰু ভগৱানৰ ভক্ত আছিল যদিও পৰৱৰ্তী সময়ত তেওঁ অফুৰন্ত শক্তি সামৰ্থ্য লাভ কৰি কিছু অত্যাচাৰী হৈ পৰিছিল আৰু সেই সময়ৰ শোণিতপুৰৰ ৰজা বানাসুৰৰ লগত মিত্ৰতা স্থাপন কৰি তেওঁ অত্যাচাৰী কাৰ্য চলাই গৈছিল। তেওঁ বিভিন্ন সুন্দৰী যুৱতী ৰমণীক হৰণ কৰি নি নিজৰ বন্দীশালত ৰাখিছিল আৰু
বিভিন্ন ৰজাক তেওঁৰ কৰতলীয়া কৰি লৈছিল। তেওঁ স্বৰ্গ ৰাজ্যটো আক্ৰমণ কৰিছিল আৰু স্বৰ্গৰ দেৱতাসকলক পৰাস্ত কৰিছিল। কৰি তেওঁ দেৱতাসকলৰ মাতৃ অদিতিৰ কাণত পিন্ধা যি অলংকাৰ, সেই অলংকাৰ কাঢ়ি আনিছিল। আৰু সেই সময়ত পৃথিৱীত দ্বাপৰ যুগ চলি আছিল। দ্বাপৰ যুগত আকৌ সেই ভগৱান বিষ্ণুৱে পূৰ্ণ অৱতাৰ লাভ কৰিছিল শ্ৰীকৃষ্ণ হিচাপে। লাভ কৰি তেওঁ সেই সময়ত দ্বাৰকাত ৰাজ্য স্থাপন কৰি শাসন চলাই আছিল। সেই সময়ত কি হ'ল, যেতিয়া দেৱতাসকল নৰকাসুৰৰ হাতত পৰাজিত হ'ল, লগতে নৰকাসুৰৰ এই অত্যাচাৰী কাৰ্যত বিতুষ্ট হৈ আৰু বহু লোক একগোট হৈ সকলোৱে গৈ সেই দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ ওচৰত নৰকাসুৰৰ এই কুকীৰ্তিৰ বিষয়ে বৰ্ণনা কৰিছিল। তেতিয়া নৰকাসুৰে এই অত্যাচাৰী কাৰ্য চলাই গৈ আছিল আৰু এই কথা গম পাই দুষ্টক দমনকাৰী আৰু শান্তক সদায় অভয় প্ৰদান কৰা বাসুদেৱ শ্ৰীকৃষ্ণই গৰুৰ পক্ষীৰ স্কন্ধত তেওঁৰ ভাৰ্যা সত্যভামাৰ লগত উঠি আহি প্ৰাগজ্যোতিষপুৰ পাইছিল। আৰু তাত নৰকাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত তয়াময়া ৰণ হৈছিল। এই ৰণত শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰৰ বধ হৈছিল। নৰকাসুৰৰ বিষয়ে আৰু কিছুমান কাহিনী পোৱা যায়। তেওঁ কামাখ্যা দেৱীক বিয়া কৰাব বিচাৰিছিল আৰু বিয়া কৰোৱাৰ এই প্ৰস্তাৱ পাই কামাখ্যা দেৱীয়ে তেওঁৰ যিটো মন্দিৰ আছে নীলাচল পাহাৰৰ শীৰ্ষত, সেই তেওঁৰ মন্দিৰলৈ যোৱাকৈ এটি ৰাস্তা বনাব দিছিল তলৰ পৰা। এক ৰাতিৰ ভিতৰত নৰকাসুৰে এই ৰাস্তা বনোৱাৰ কামত মগ্ন হৈ আছিল আৰু প্ৰায় ৰাতি নোপোৱাতেই এই ৰাস্তাটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱাৰ পথত আছিল। তেতিয়া কামাখ্যা দেৱীয়ে মায়া কৰি এটা কুকুৰাৰ সৃষ্টি কৰি কুকুৰাৰ দাগ দিয়ালে কুকুৰাটোৰে। তাৰপাছত কুকুৰাৰ দাগ শুনি নৰকাসুৰে ভাবিলে যে ৰাতিপুৱাবলৈ আৰু বেছি ক্ষণ নাই, আৰু খঙত তেওঁ নিজৰ কাম এৰি কামৰ পৰা অন্যমনস্ক হৈ কুকুৰাটোৰ পিছত পৰিল আৰু এটা জাগাত যায় সেই কুকুৰাটোক কাটি বধ কৰিলে আৰু তেওঁৰ কামাখ্যা দেৱীক বিয়া কৰোৱা নহ'ল। এই ধৰণৰ কিছু কাহিনী পোৱা যায়। আৰু কামাখ্যা মন্দিৰলৈ উঠি যোৱা তলৰ পৰা এই পাহাৰত উঠি যোৱা অতি পুৰণি যিটো পথ, সেই পথটো নৰকাসুৰেই নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো তলত লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। তেতিয়াহ'লে মই পৰৱৰ্তী সময়ত এই ধৰণৰ অন্য কিছুমান ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু কিছুমান বীৰৰ বিষয়ে জানিবলগীয়া আছে অসমৰ, যেনে বানাসুৰ ঠিক নৰকাসুৰৰ সেই সময়ৰে এজন অতি প্ৰতাপী ৰজা আছিল, ভগদত্ত, বা এই ধৰণৰ ভিডিঅ'বিলাক তেতিয়াহ'লে মই বনাই যাব পাৰিম আৰু আপোনালোকৰ মাজত ভাগ বিতৰণ কৰিব পাৰিম। ধন্যবাদ।